আজি আমি সংখ্যা ৰেখাৰ ৰোড 2 বহুৱাবলৈ শিকাৰ লগতে ৰোড 3 আৰু ৰোড 5 বহুৱাবলৈ শিকিম। আহাচোন তেনেহলে ভিডিওটো আৰম্ভ কৰোঁ। নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি সংখ্যা ৰেখাৰ ৰোড 2ৰ অৱস্থান নিৰ্ণয় কৰোঁ। তাৰ বাবে প্ৰথমতে আহাচোন সংখ্যা ৰেখাডাল আঁকি লওঁ। তোমালোকে সকলোৱে নিশ্চয় সংখ্যা ৰেখা আঁকিবলৈ জানা নহয়নে? সংখ্যা ৰেখাৰ মাজত শূন্যটো থাকে, সোঁফালে ধনাত্মক মানবিলাক থাকে আৰু বাওঁফালে ঋণাত্মক মানবিলাক থাকে। তোমালোকে এইটোও নিশ্চয় জানা সংখ্যা ৰেখাৰ প্ৰতিটো বিন্দুৰ মাজৰ দূৰত্ব 1 নহয়নে? 0ৰ পৰা 1লৈও 1, -1ৰ পৰা 0লৈও 1, -2ৰ পৰা -1লৈও 1, 2ৰ পৰা 3লৈও 1। যিহেতু সংখ্যা ৰেখাৰ প্ৰতিটো বিন্দুৰ মাজৰ দূৰত্ব একে, সেয়েহে আমি বিন্দুবিলাক সমান আঁতৰে আঁতৰে বহাব লাগে। মই মোৰ সুবিধা অনুসৰি প্ৰতিটো বিন্দুৰ মাজৰ দূৰত্ব 2 চেণ্টিমিটাৰকৈ লৈছোঁ। তোমালোকে নিজৰ সুবিধা অনুসৰি 1 চেণ্টিমিটাৰ, 5 চেণ্টিমিটাৰ, আধা চেণ্টিমিটাৰকৈ আঁকিব পাৰিবা। এতিয়া সংখ্যা ৰেখাৰ ৰোড 2 আঁকিবলৈ আমি এক বিন্দুত এডাল লম্ব আঁকো। আহাচোন এক বিন্দুত আমি এডাল লম্ব আঁকিলোঁ AB। লম্বডালৰ দৈৰ্ঘ্য মই 2 চেণ্টিমিটাৰ ল'লোঁ। কিয় 2 চেণ্টিমিটাৰ ল'লোঁ জানানে? যিহেতু মোৰ 0ৰ পৰা 1লৈ দূৰত্ব 1 একক দূৰত্বটো মই 2 চেণ্টিমিটাৰকৈ লৈছিলোঁ। তোমালোকে এইটুকুৰ পৰা এইটুকুলৈ যদি 1 চেণ্টিমিটাৰ লোৱা তেতিয়াহ'লে ABডালো 1 চেণ্টিমিটাৰকৈ আঁকিবা। এই 0ৰ পৰা 1লৈ যদি তোমালোকে 5 চেণ্টিমিটাৰ লোৱা তেতিয়াহ'লে ABডালো 5 চেণ্টিমিটাৰকৈ আঁকিবা। এই 0 বিন্দুটো মই O বুলি ধৰি লৈছোঁ। যিহেতু Oটোৱে 0টোৱে দেখিবলৈ একে আৰু তোমালোকে পেঞ্চিলে লিখিলে বিশেষ পাৰ্থক্য ধৰা নপৰে, সেয়েহে মই 0টো ঠাইত বেলেগকৈ O লিখি লোৱা নাই। এতিয়া আহাচোন OBডাল সংযোগ কৰোঁ। OB সংযোগ কৰাৰ লগে লগে আমি OAB এটা ত্ৰিভুজ পালোঁ নহয়নে? এই ত্ৰিভুজটো এটা সমকোণী ত্ৰিভুজ, যিহেতু এই কোণটো 90 ডিগ্ৰী। এই ত্ৰিভুজটো O এৰ মান আমি জানো 1, ABডালো 1, যিহেতু আমি এইডালৰ সমানকৈ এইডাল আঁকি লৈছিলোঁ। OBডাল কিমান হ'ব বাৰু? এই OBডাল এইটো যিহেতু সমকোণী ত্ৰিভুজ, এই ভূমি আৰু লম্বৰ মান জানিলে আমি অতিভুজৰ মান উলিয়াব পাৰোঁ নহয়নে? কেনেদৰে? পাইথাগোৰাছৰ উপপাদ্য প্ৰয়োগ কৰি। তেতিয়াহ'লে OAB ত্ৰিভুজত পাইথাগোৰাছৰ উপপাদ্য প্ৰয়োগ কৰি OBৰ মান উলিয়াও আহা। আমি কি পাম? OB স্কোৱাৰ ইকুৱেল টু OA স্কোৱাৰ প্লাছ AB স্কোৱাৰ। OA আৰু ABৰ মান 1 নহয়নে? আমি 1 বুলি বহাই দিওঁ। মানকেইটা বহাই দিওঁ আহাচোন। মানকেইটা বহাই দিলে আমি কি পালোঁ? OB স্কোৱাৰ ইকুৱেল টু 1 স্কোৱাৰ প্লাছ 1 স্কোৱাৰ। 1 স্কোৱাৰ মানে হ'ব 1, আকৌ 1 স্কোৱাৰ মানে হ'ব 1। তাৰমানে OB স্কোৱাৰ ইকুৱেল টু 1 প্লাছ 1। আমি পাম OB স্কোৱাৰ ইকুৱেল টু 2। OB স্কোৱাৰ মান 2। আমাক OB স্কোৱাৰ মান নালাগে, কিহৰ মান লাগে? OBৰ মান লাগে। এতিয়া OB স্কোৱাৰটোৰ ঠাইত OB হ'বলৈ হ'লে আমি কি ল'ব লাগিব? বৰ্গমূল ল'ব লাগিব নহয়নে? এইফালে বৰ্গমূল ল'লে এইফালেও বৰ্গমূল ল'ব লাগিব। এতেকে OB ইকুৱেল টু হ'ব ৰোড 2। তাৰমানে আমি এই OB বাহুডাল পালোঁ ৰোড 2। আমাক ৰোড 2ৱে উলিয়াবলৈ দিয়া নাইনে? ৰোড 2ৰ অৱস্থানে উলিয়াবলৈ দিছে। এই OBডালেই হৈছে ৰোড 2। কিন্তু ৰোড 2ৰ অৱস্থান আমাক ক'ত উলিয়াবলৈ দিছে? সংখ্যা ৰেখাত উলিয়াবলৈ দিছে। এই ৰেখাডালতহে ৰোড 2ৰ অৱস্থান উলিয়াবলৈ দিছে, ইয়াত উলিয়াবলৈ দিয়া নাই। তেতিয়াহ'লে সংখ্যা ৰেখাত আমি ৰোড 2 আঁকিব লাগিব। তাৰ বাবে আমি কি কৰিম? তাৰ বাবে আমি কম্পাছ এডাল ল'ম। কম্পাছডালে O বিন্দুক কেন্দ্ৰ কৰিম মানে O বিন্দুত খুচি ল'ম। যিটো বিন্দুত খুচি আমি বৃত্ত এটা আঁকো সেই বিন্দুটোৱে কেন্দ্ৰ নহয়নে? সেয়েহে খুচি লোৱা বিন্দুটোক আমি কেন্দ্ৰ কৰা বুলি ক'ম। আৰু OBৰ সমানকৈ আমি কম্পাছ পাত মেলি ল'ম। OBৰ সমানকৈ মেলি ল'ম মানে OBৰ সমান ব্যাসাৰ্ধ ল'ম। এতিয়া আমি কম্পাছ পাতে O বিন্দু কেন্দ্ৰ কৰি OBৰ সমান ব্যাসাৰ্ধ লৈ এই সংখ্যা ৰেখাডালক কটাকৈ এটা বৃত্ত চাপ আঁকিম। আহাচোন আকৌ। এই বৃত্ত চাপটোৱে সংখ্যা ৰেখাৰ P বিন্দুত কাটিছে। এই P বিন্দুৱে হ'ব সংখ্যা ৰেখাত ৰোড 2ৰ অৱস্থান। এই P বিন্দুটোৱে হ'ব ৰোড 2। কেনেদৰে আঁকিলোঁ আকৌ এবাৰ চাওঁ আহাচোন। সংখ্যা ৰেখাত O এৰ সমানকৈ AB লম্ব আঁকিলোঁ।
OA দৈৰ্ঘ্য যিমান AB দৈৰ্ঘ্যও সিমানেই তোমালোকে লম্বডাল স্কেলৰ সহায়ত আঁকিবলৈ অসুবিধা পালে কোণমান যন্ত্ৰৰ সহায়তো আঁকিব পাৰিবা তাৰ পিছত আমি OB সংযোগ কৰিলো OB সংযোগ কৰাৰ লগে লগে আমি OAB এটা সমকোণী ত্ৰিভুজ পাম এই সমকোণী ত্ৰিভুজটোৰ এই OB হ'ব ৰোধটো এতিয়া সংখ্যা ৰেখাৰ ৰোধটো আঁকিবলৈ আমি কম্পাস ব্যৱহাৰ কৰিম কম্পাসে O বিন্দুক কেন্দ্ৰ কৰিম O বিন্দুক কেন্দ্ৰ কৰি OB ৰ সমান ব্যাসাৰ্ধ ল'ম OB ৰ সমান ব্যাসাৰ্ধ লৈ সংখ্যা ৰেখাত কটাকৈ এটা বৃত্তচাপ আঁকিম সেই চাপটোৱে সংখ্যা ৰেখাত P বিন্দুত কাটিছে এই P বিন্দুটোৱে হ'ব সংখ্যা ৰেখাৰ ৰোধটোৰ অৱস্থান এতিয়া আহাচোন আমি সংখ্যা ৰেখাৰ ৰোধটিৰ অৱস্থান নিৰ্ণয় কৰো সংখ্যা ৰেখাৰ ৰোধটিৰ অৱস্থান নিৰ্ণয় কৰিবলৈ প্ৰথমতে আমি অলপ আগতে দেখুৱাৰ ধৰণে OAB ত্ৰিভুজটো আঁকি ললো OAB ত্ৰিভুজটোৰ OA সমান AB আৰু আমি OB সংযোগ কৰিলো এই OB ডালে হ'ব ৰোধটো এতিয়া আমি OB OA ৰ সমানকৈ এডাল লম্ব আঁকো আহা OA আমাৰ কিমান আছিলে 2 সেন্টিমিটাৰ নহয়নে এতিয়া আমি OB 2 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ এডাল লম্ব BC আঁকো আহা এতিয়া এই BC ডাল তোমালোকে এনেদৰে স্কেলৰ সহায়ত আঁকিবলৈ অসুবিধা পালে কোণমান যন্ত্ৰৰ সহায়তো আঁকিব পাৰিবা আমি জুখি চাও আহাচোন OBC টো 90 ডিগ্ৰী হৈছে নাই হৈছে নহয়নে এতিয়া আমি OC সংযোগ কৰিম OC সংযোগ কৰাৰ লগে লগে আমি OBC এটা সমকোণী ত্ৰিভুজ পালো নহয়নে B কোণটো 90 ডিগ্ৰী আৰু এই সমকোণী ত্ৰিভুজটোৰ OB ৰ মান ৰোধটো BC ৰ মান 1 কিয়নো আমি OA ৰ সমানকৈ BC আঁকি লৈছিলো তেতিয়া হলে আমি পাইথাগোৰাছৰ উপপাদ্য প্ৰয়োগ কৰি OC ৰ মান উলিয়াব পাৰিম নহয়নে সমকোণী ত্ৰিভুজ OBC ত পাইথাগোৰাছৰ উপপাদ্য প্ৰয়োগ কৰিলে আমি কি পাম OC স্কয়াৰ ইকুৱেল টু OB স্কয়াৰ প্লাস BC স্কয়াৰ এতিয়া OB ৰ মান ৰোধটো BC ৰ মান 1 মানগিটা আমি বহাই দিম আহাচোন আমি পাম OC স্কয়াৰ ইকুৱেল টু ৰোধটো স্কয়াৰ প্লাস 1 স্কয়াৰ তাৰ মানে পাম OC স্কয়াৰ ইকুৱেল টু ৰোধটো স্কয়াৰ মানে 2 1 স্কয়াৰ মানে 1 OC স্কয়াৰ মানে হ'ব 2 1 3 OC স্কয়াৰ মানে 3 তেতে হলে OC ইকুৱেল টু কি হ'ব ৰোধ 3 এই OC ডালে হ'ব ৰোধ 3 আমাক ৰোধ 3 ৰ অৱস্থান উলিয়াব দিছে কিন্তু ইয়াত নহয় কোত সংখ্যা ৰেখাত আগৰ দৰে আমি কম্পাসৰ সহায়ত সংখ্যা ৰেখাত OC ডাল আঁকিম তাৰ বাবে আমি কম্পাস পাতে O বিন্দু কেন্দ্ৰ কৰিম O বিন্দু কেন্দ্ৰ কৰি আমি OC ৰ সমান ব্যাসাৰ্ধ লম O বিন্দু কেন্দ্ৰ কৰি OC ৰ সমান ব্যাসাৰ্ধ লৈ এই সংখ্যা ৰেখাডালক কটাকৈ এটা বৃত্তচাপ আঁকিম আহাচোন আকো এই P বিন্দুটোৱে হ'ব সংখ্যা ৰেখাৰ ৰোধটিৰ অৱস্থান তোমালোকে এই চিত্ৰটো ভালদৰে লক্ষ্য কৰাচোন ৰোধ 1 ক ভূমি হিচাপে লৈ এক একক দৈৰ্ঘ্যৰ লম্ব আঁকোতে আমি ৰোধ 2 অতিভুজ পালো নহয়নে এটো 1 আছিল নহয়নে ৰোধ 1 বুলি কেলে কলো যেহেতু ৰোধ 1 ইকুৱেল টু 1 একে নহয়নে আমি 1 টো ৰোধ 1 হিচাপেও ধৰিব পাৰো এতিয়া ৰোধ 2 ভূমি হিচাপে লৈ এক একক দৈৰ্ঘ্যৰ লম্ব আঁকোতে আমি অতিভুজ বা ৰোধ 3 পালো এতিয়া ৰোধ 3 ভূমি হিচাপে লৈ যদি আমি এক একক দৈৰ্ঘ্যৰ এটা লম্ব আঁকো তেতিয়া হলে অতিভুজদাৰ ৰোধ 4 পাম এই দৰে ৰোধ 2 ৰোধ 3 ৰোধ 4 তাৰ পিছত ৰোধ 5 যদি আমি আঁকো হেডালক বৰ্গমূল কুণ্ডলী বুলি কব এতিয়া আমি অন্য এটা প্ৰকাৰে ৰোধ 5 সংখ্যা ৰেখাত বহুৱা আহাচোন সংখ্যা ৰেখাৰ ৰোধ 5 ৰ অৱস্থান নিৰ্ণয় কৰিবলৈ আহাচোন প্ৰথমতে আমি সংখ্যা ৰেখাডাল আঁকি লওঁ অলপ আগতে মই কোৱাৰ নিচিনাকৈ তোমালোকে বৰ্গমূল কুণ্ডলীৰ সহায়তো সংখ্যা ৰেখাত ৰোধ 5 ৰ অৱস্থান নিৰ্ণয় কৰিব পাৰিবা যাৰ বাবে তোমালোকক অলপ বেছি সময়ৰ প্ৰয়োজন হ'ব এতিয়া আমি যি ধৰণে সংখ্যা ৰেখাৰ ৰোধ 5 ৰ অৱস্থান নিৰ্ণয় কৰিম তেনেদৰে তোমালোকৰ অলপ কম সময় লাগিব আগৰ অংকন দুটাত তোমালোকে দেখিছা এক একক ভূমি হিচাপে লৈ এক একক দৈৰ্ঘ্যৰ লম্ব আঁকি যিটো সমকোণী ত্ৰিভুজ পাওঁ সেই সমকোণী ত্ৰিভুজৰ অতিভুজৰ দৈৰ্ঘ্য আছিল ৰোধ 2 এক আৰু ৰোধ 1 একে নহয়নে ৰোধ 1 ক আমি ভূমি হিচাপে লৈছিলো লম্ব লৈছিলো 1 আৰু অতিভুজটো পাইছিলো ৰোধ 2 আকৌ পিছৰ অংকনটো তোমালোকে দেখিছা ৰোধ 2 ভূমি হিচাপে লৈ এক একক লম্ব আঁকি যিডাল অতিভুজ পালো সেইডাল হৈছে ৰোধ 3
ঠিক তেনেদৰে ৰুট 5 হ'বলৈ হ'লে আমাৰ ভূমি হ'ব লাগিব ৰুট 4 আৰু লম্ব হ'ব লাগিব 1 ৰুট 4 মানে 2 নহয়নে তেতিয়াহ'লে আমি ভূমি ল'ব লাগিব 0 পৰা 2 লৈকে এতিয়া 0 পৰা 2 লৈকে এই 2 বিন্দুটোত আমি 1 একক দৈৰ্ঘ্যৰ এডাল লম্ব আঁকিম 1 একক দৈৰ্ঘ্যৰ মানে 0 ৰ পৰা 1 লৈ যিমান দূৰত্ব আছে সিমান দূৰত্ব এই সংখ্যা ৰেখাত 0 ৰ পৰা 1 লৈ দূৰত্ব হৈছে 2 সেন্টিমিটাৰ হেহে 2 বিন্দুটোত আমি 2 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ এডাল লম্ব আঁকিম লম্বডালৰ নাম দিলো মই AB এতিয়া আগৰ ধৰণে OB সংযোগ কৰো আহা OB সংযোগ কৰিলত আমি OAB এটা সমকোণী ত্ৰিভুজ পাম যাৰ ভূমি হ'ব OA আৰু লম্ব AB অতিভুজ হৈছে OB এই OB ডালে হৈছে ৰুট 5 হয়নে নহয় আমি পাইথাগোৰাছৰ উপপাদ্য প্ৰয়োগ কৰি চাওঁ আহাচোন পাইথাগোৰাছৰ উপপাদ্য প্ৰয়োগ কৰিলে আমি পাম OB স্কয়াৰ ইকুৱেল টু OA স্কয়াৰ প্লাস AB স্কয়াৰ OA এর মান 2 আৰু AB এর মান 1 এই মানগিটা বহাই দিলে আমি পাম OB স্কয়াৰ ইকুৱেল টু 2 স্কয়াৰ প্লাস 1 স্কয়াৰ তাৰ মানে OB স্কয়াৰ ইকুৱেল টু 2 স্কয়াৰ মানে 4 1 স্কয়াৰ মানে 1 OB স্কয়াৰ ইকুৱেল টু 4 প্লাস 1 তাৰ মানে OB স্কয়াৰ ইকুৱেল টু 5 OB স্কয়াৰ 5 হলে OB ইকুৱেল টু ৰুট 5 এই OB ডালে হ'ব ৰুট 5 এতিয়া ৰুট 5 আমি সংখ্যা ৰেখাত বহাবৰ কাৰণে আগৰ ধৰণে কম্পাস ব্যৱহাৰ কৰিম কম্পাস পাতে আমি O বিন্দু কেন্দ্ৰ কৰিম বা O বিন্দুত খুচি লম O বিন্দু কেন্দ্ৰ কৰি OB ৰ সমানকৈ মেলি লম বা OB ৰ সমান ব্যাসাৰ্ধ লম O বিন্দু কেন্দ্ৰ কৰি OB ৰ সমান ব্যাসাৰ্ধ লৈ এই সংখ্যা ৰেখাত কটাকৈ এটা বৃত্তচাপ আঁকিম এই P বিন্দুটোৱে হ'ব সংখ্যা ৰেখাৰ ৰুট 5 ৰ অৱস্থান তোমালোকে ধৰিব পাৰিছা নিশ্চয় সংখ্যা ৰেখাৰ ৰুট 2 আৰু ৰুট 5 অকাৰ নিয়মটো সম্পূৰ্ণ একে ৰুট 2 ৰ কাৰণে আমি 1 একক দৈৰ্ঘ্যৰ লম্বডাল 1 বিন্দুটোত আঁকিছিলো আৰু ৰুট 5 ৰ কাৰণে এই লম্বডাল আমি 2 বিন্দুটোত আঁকিছো তোমালোকে আগতে জানা যে সংখ্যা ৰেখাত সকলোবিলাক পৰিমেয় সংখ্যা বহুৱাব পাৰি নহয়নে এতিয়া আমি অপৰিমেয় সংখ্যাবিলাকো সংখ্যা ৰেখাত বহুৱালো তাৰ মানে সংখ্যা ৰেখাত পৰিমেয় আৰু অপৰিমেয় সকলোবিলাক সংখ্যা থাকে অৰ্থাৎ সংখ্যা ৰেখাত সকলোবিলাক বাস্তৱ সংখ্যাই থাকে সংখ্যা ৰেখাত থকা সকলো সংখ্যাই হৈছে বাস্তৱ সংখ্যা আজিৰ বাবে ইমানেই ইয়াৰ পিছৰ ভিডিঅ'টোত আমি বাস্তৱ সংখ্যাৰ বিভিন্ন প্ৰকাৰৰ দশমিক বিস্তৃতিৰ বিষয়ে শিকিম ধন্যবাদ